वेलकम बैक टू नतुन ब्लगলৈ আজি ব্লগটো থবলৈ গৈছে আজি পাৰিব গৈছো আম মানে আমাৰ ইফালে পিছফালে গছ এডাল আছে আপোনালোক সকলোৱে গম পায় মই ৰুমৰ পৰা দেখুৱাই থাকো তো হিডাল গছৰ মানে আমবিলাক পকিছে চাগে তো আজি পাৰিছাম গোটেইখিনি চাফা কৰি দিম ভিডিওটো আপোনালোক পুৰা এনজয় আছে চেনেলটো পুৰা প্লিজ সাবস্ক্ৰাইব কৰি দিবা কি 4 সাবস্ক্ৰাইব হ'বলৈ গৈছে প্লিজ সাবস্ক্ৰাইব এটা কৰি দিব গাইস আৰু ভিডিওটো লাইক কৰি দিও ভিডিওটো পুৰা এনজয় লাগে চালে এইটো ওয়াশিং মেচিনটো আছে এটা জ্বালা যাওক আপোনালোকে ফুট জ্বালা এটা হেউজিয়া হৈ আছে আৰু ইফালে এইটো ৰাঙা আৰু এটা চাওক আপোনালোকে জাস্ট ডাঙৰ হৈছে চাগে অলপ কে অলছে এইটো ডাঙৰ হ'ব সব বঢ়িয়া মজা জ্বালা এটা বঢ়িয়া লাগে খাই বঢ়িয়া জ্বালা ইফালে আৰু এটা আছে এই দুডালে গছডাল ইডাল আৰু ইফালে ইডাল তো এই দুডালৰ পৰা এতিয়া বঢ়িয়াকে পাৰিব লাগে সো এইবিলাক আম চাওক আপোনালোকে পুৰা লাগি আছে পকিছে চাগে তো বঢ়িয়াকে এটা নামেলাও আপোনালোক দেখুৱাই আছো ফালি দেখুৱাই দিম গাইস সদায় দৰে আজিও পুৰা কাঢ়া ৰ'দ দি দিছে ৰ'দটো মানে কম নহয় বাকি যি হওক পৃথিৱী লাগে উল্টি যাক ৰ'দটো কম নহয় আৰু তো মাজে মাজে বৰষুণো দেই কিন্তু ৰ'দটো পাৰফেক্ট আৰু ইফালে মস্ত এটা লাঠি লৈ লৈছো তো ইডাল দি বঢ়িয়াকে পাৰব লাগে বলক দুটা পাৰিলো আৰু ভিতৰত ডাইৰেক্ট থৈ আছো চেয়াৰখনত তো ভিতৰত বঢ়িয়াকে ইয়াৰ পৰা পাৰি আছো আৰু ভিতৰত ট্ৰান্সফাৰ কৰি আছো বঢ়িয়াকে ভিতৰত আমকেইটা থৈছোঁ পিছত দেখুৱাই আছোঁ আপোনালোক কাটি আৰু ইফালে বাকী আছে বহুত কেইটা আছে ইডাল গছৰ সিফালে আছে এইগিলা ওপৰত আছে দেখিছে আপোনালোকে সিডাল এইগিলা লাগি আছে ইডালতো আৰু বহুত আছে এইগিলা চ' বহুত বেছি আছে কিন্তু এতিয়া আৰু নাপাৰোঁ মানে কাঁচা যেন পালোঁ মই মানে টাইট তো এতিয়া মানে বাগালকেইটা নিকে চাম যদিহে পকা হৈ পিছত আৰু মানে পাৰিম কিন্তু মোৰ যে কাঁচা যেন লাগছে এইবিলাক চাওক আৰু আছে এইবিলাক তো এতিয়া চাওঁ আমি কাটি চাওঁ বাকী এইটো গাছ দুডাল দেখিছে আপোনালোকে মজা ধুনীয়া ভিউ আৰু ৰ'দ চ'দ কমছে সেইকাৰণে ভাল লগা হৈছে গাইছ পৰিৱেশটো বঢ়িয়া কি গাইছ আজি ইফালে টেংকিটো বদলাই দিলে দেখিছে আপোনালোকে তো আগতে 500 লিটাৰৰ আছিল এতিয়া 1000 লিটাৰ হ'ল তো টেংকি বদলাই দিল পাইপ চাইপ বদলাই দিল আৰু ভিতৰত টেপো বদলাই দিছে তো দেখুৱাই আছোঁ আপোনালোক একবাৰ চাই থাকক তিনিটা টেপ লগাইছে কিন্তু ইফালে ইটোৰ পৰা পানী ওলাই আছে ইটোত মানে এটা টেপ লাগব যিটো আনব গৈছে এতিয়া দোকানত তো চাওক ইটোৰ পানীটো পৰি আছে বাকী তিনিটা টেপ ইয়াতে আছে এইকেইটাই আম লৈ আহিছোঁ ইটো অলপ ফাটছে বাৰু তো এইটো চাগে পকা আছে অলপ মানে ইমান বেছি পকা নাই আমকেইটা গম পালোঁ তো এনেকৈ চালে গোটেইবিলাক টাইটে তো ফালি চালি গম পাম অলপ পিছত ফালি আছোঁ আপোনালোক মই দেখুৱাই দিম ফালি কেনেকুৱা ভিতৰত তো আপোনাৰ ভিডিঅ'টো পুৰা ৱাচ কৰি থাকক আৰু যিহেতু ডেইলি ব্লগ অলপমান এনেকুৱা নৰ্মেল টাইপ ব্লগ হ'ব এইটো নৰ্মেল নহয় বাৰু আমি দেখুৱাই আছোঁ আপোনালোক চাই থাকক ঠিক আছে আগতে এইটো আছিল টেংকি 500 লিটাৰৰ মাত্ৰ তো দিনত 2বাৰমান পানী উঠাব লাগে তো এতিয়া 1 লিটাৰৰ হ'লে এইটো ওপৰত চাওক আপোনালোকে এনে পাই বঢ়িয়াকৈ দেখা পায় তো এইটো মানে 1000 লিটাৰৰ একচুৱেলি চৰি তো এইটো এতিয়া বঢ়িয়া আৰু টেনশ্যন নাই বঢ়িয়াকৈ একদিন উঠালে দিনটো চলি যাব গাইছ কাটি দিলোঁ আৰু চাওক এনেকুৱা হৈছে ৱাও হোৱাট এ বিউটি চাওক আপোনালোকে পুৰা মজা হৈছে ডাঙৰটো বাৰু তো এইটো এতিয়া একটা মই দি চাম টেঙা গাইছ তো টেঙা বাৰু টেঙা একদম টেঙা গাইছ খাম নাই আৰু বাকীকেইটা একেই হ'ব চবতকৈ ডাঙৰটোৱে আনা অৱস্থা চ' কাম নাই আৰু তো ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট বস্তু কৰি যাব নাপাহৰিব একদম নৰ্মেল ব্লগ বনাই দিলোঁ তো লগ পাম আৰু এনেকুৱা মজা কণ্টেণ্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই থেংক ইউ